খাচী পিছত মিনিমাম ইয়াৰ ৱেইট 75ৰ ওপৰত হ'ব 80-85 হ'ব এইটো মিনিমাম 60-70 হ'ব এইটো এটা আছে এইটো এটা পকাতে এইবিলাক কথা কৈছিলে ভিডিঅ'টা বনাই দি মাটি কাটাব গৈছিলোঁ এনেকুৱা কথা আছিল আৰু মোক যে যেতিয়া এইটো লাগিলে ঐ তাহলে দুটা ৰাখি মোৰো প্ৰথমতে এনেকুৱা হৈছিলে এটা নাই কিন্তু বাকীকেইটা হয়তো খাই পেলাই একা কৰি ল'লা মই ৰাতি যাবো বুলি ভাবিছিলোঁ দিনতে জাগে 9টা বজাত আহি চাওঁ যে 3টামান পালে ওলাইছে ভাগ্য ভাল এই বাইকা ঘুমাই আছে বুলি সিহঁতে গম নাপাওঁ না 9টা বজাত যি যাগবোৰ ৰাতিপুৱা সময়ত ৰাতিটো ৰখিলেও নাথাকিলা কালি এনে অলপ মই ঘৰত থাকিলে আহিব পাৰিলোঁ হয় মই আৰু এইটো মিনিমাম 60-70 হ'ব এইটো এটা আছে এইটো এটা আছে কাৰোবাৰ লাগিলে কণ্টেক্ট কৰিব পাৰে এইটো মিনিমাম 60-70 এনেকুৱা হ'ব ৱেইট যদি কাৰোবাক পোৱালি প্ৰডাকশ্যনৰ কাৰণে যদি লাগে ডাঙৰ মাইকী গাহৰি তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে সুন্দৰ চেহেৰা চাপ লেং চাপ সুন্দৰ অলপ পিলু হৈছে এইটো কাৰণে লোমটো আহিছে এইটো কোনো প্ৰব্লেম নাই এইটো যাব পিলু ঔষধ খোৱাৰ পিছত মিনিমাম ইয়াৰ ৱেইট 70-75ৰ ওপৰত হ'ব 80-85 হ'ব ইয়াৰ খাচী পিছত এইকেইটা তিনিওটা খাচী